কবিতাৰ শিৰোনামা কৰোণা। কৰোণা এক অভিশাপ, একবিংশ শতিকাৰ এক অভিশাপ হ'ল কৰোণা। কতজনৰ প্ৰাণ লোৱা ৰাক্ষস হ'ল কৰোণা। শিহৰি উঠিছিল মোৰ শৰীৰ যেতিয়া শুনিছিলোঁ মানুহৰ আৰ্তনাদ, মানুহৰ অভাৱ। ভাগৰি পৰিছিল মোৰ মন, থমকি ৰৈছিল চকুৰ পানী। হৃদয়ত বেজীৰ দৰে বিন্ধি উঠিছিল সেই চিৎকাৰ, যেতিয়া ভোকাতুৰ মাকে ভোকাতুৰ শিশুটিক দিছিল আশ্বাসৰ বুজনি। তাৰো মাজত যেন আশাৰ বিৰিঙনি। হাৰি যাব নোৱাৰো আমি, জয় হ'ম এদিন আমি। আহিব আকৌ ফৰকা লগা, ঘূৰি আহিব আকৌ নিষ্পাপ শিশুটিৰ মুখৰ হাঁহিৰ বিৰিঙনি। জ্বলাম আমি সকলোৱে মিলি পোহৰৰ চাকি। হাৰি যাব কৰোণা, দূৰ হ'ব এন্ধাৰ। হাৰি যাব কৰোণা, দূৰ হ'ব এন্ধাৰ।